নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইকেইদিন চলি থকা ইছানোদয় যোনটো স্কলাৰশ্বিপ স্কেমৰ যোনটো নতুন আপডেট আহিছিলে যে ৰিভেলিডেশ্যন উইথ ষ্টেট নডেল অফিচাৰ, সেই খেলটো কি? লগতে বহুতে কৈ আছে যে NSPৰ যোনটো ইছানোদয়ৰ কোনো ষ্টেট নডেল অফিচাৰ নাথাকে। লগতে এই আগতেও এনেকুৱা ধৰণৰ হৈছিলে আৰু যোনটো ষ্টেটাছ আছে সেইটো ছেইম থাকে আৰু কোনো ধৰণৰ চেঞ্জ নহয়, 2 বছৰেও চেঞ্জ হোৱা নাই। তো বন্ধু বান্ধৱীসকল, আজি এই সকলো কথাক লৈ পেলাই আজি এই ভিডিঅ'টো বনাইছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। লগতে যোনটো নতুন মেৰিট লিষ্ট কেতিয়া ওলোৱাৰ চান্স আছে, ওলাবনে নোলায়, সেই সকলো কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, কালি মই 1000 ছাবস্ক্ৰাইবাৰ স্পেচিয়েল এটা গিভআৱে ৰাখিছিলোঁ আৰু সেইটোত সকলোৱে পাৰ্টিচিপেট কৰিব আৰু সেই গিভআৱেটোৰ লিংক আপুনি ডেছক্ৰিপশ্যনত পাই যাব। লগতে মই কমেণ্টতো পিন কৰি পেলাই দি দিম। বন্ধু বান্ধৱীসকল, UGCৰ যোনটো স্কেম আছিলে সেই স্কেমটোক লৈ পেলাই আমি যথেষ্ট UGCলৈ মেইল কৰিছিলোঁ বা আছাম গভটলৈও মেইল কৰিছিলোঁ। লগতে আছাম গভটেও কিছু সঁহাৰি দিছিলে, লগতে বেলেগ বেলেগ গভবিলাকেও কিছু সঁহাৰি দিছিলে। এতিয়া UGCলৈ যিবিলাক মেইল কৰা হৈছিলে, UGCয়ে প্ৰত্যুত্তৰ দিছে যে তাৰ ওপৰত আমি কাম কৰি আছোঁ, আমাক আশ্বাস দিছিলে যে আমি এইটো কৰি আছোঁ, সেইটো কৰি আছোঁ। লগতে সেইদিনাখন SIO যোনটো ষ্টুডেণ্টছ ইছলামিক অৰ্গেনাইজেশ্যন, সিহঁতিও গৈ পেলাই যোনজন জইণ্ট ডাইৰেক্টৰ UGCৰ সুৰেন্দ্ৰ সিং, তেওঁক ডাইৰেক্ট হাতে হাতে এখন স্মাৰক প্ৰদান কৰিছিলে গোটেই স্কেমটোৰ ওপৰত। তো তাকে লৈ পেলাই তেওঁ আশ্বাস দিছিলে যে ইয়াৰ ওপৰত তেওঁলোকে UGCয়ে কাম কৰিব। তো তাকে লৈ পেলাই এই যোনটো আপডেট আহিলে সেইটো আহিলে। এই আপডেটটোক লৈ পেলাই বৰ্তমান একদম মানে পুৰা সৰব চৰ্চা চলি আছে। এইটো আপডেট মিছা, আগতো এনেকুৱা হৈ থাকে। লগতে বহুতে কৈ আছে যে যোনটো ৰিভেলিডেশ্যন হয় সেইটো অকল যোনবিলাক ষ্টুডেণ্টৰ নাম নাই অহা সেইবিলাকৰহে হৈছে, কিন্তু এইটো সম্পূৰ্ণ মিছা নহয় যে যিবিলাকৰ নাম আহিছে সেইবিলাকৰ ৰিভেলিডেশ্যন নাই অহা। কিছুমানৰ মই এনেকুৱা উদাহৰণ দিব পাৰোঁ যিবিলাকৰ ৰিভেলিডেশ্যন আপোনাৰ আহিছে, যিবিলাকৰ নাম যোনটো আগৰ মেৰিট লিষ্টত চিলেক্ট হৈছিলে, অৰ্থাৎ মেৰিট লিষ্টত ইয়েছ বুলি আহিছে। তেনেকুৱা এটা উদাহৰণ মই এতিয়া স্ক্ৰীনত আপোনাক শ্ব' কৰি দিছোঁ। এইটোৰ আপোনাৰ মেৰিট লিষ্টত আপুনি চাব পাৰে ইয়েছ বুলি আহিছে, কিন্তু যোনটো ৰিভেলিডেশ্যনৰ ষ্টেটাছ সেইটো এই ল'ৰাটোৰো আহিছে। তো ইয়াৰ পৰা ক'ব পাৰি যে বহুতৰ মানে নাম অহা আৰু বহুতৰ আহিছে, মানে ৰিভেলিডেশ্যন আহিছে। গতিকে এইটোক মই সম্পূৰ্ণভাৱে নস্যাৎ কৰিছোঁ যে যোনটো কৈ আছে যে যোনবিলাকৰ নাম আহিছে সিহঁতৰ ৰিভেলিডেশ্যন নাই অহা। চাওক, আমিতো এতিয়া নাজানো ন যিবিলাকৰ নাম অৰ্থাৎ ভিক্টৰিয়া ইণ্টাৰ কলেজ বা কিবা কিবি MT পলছ, যোনবিলাকৰ মানে স্কেম হৈছিলে বুলি গম পোৱা গৈছিলে, সেইবিলাকৰ যোনবিলাক নাম আহিছিলে সেইবিলাকৰ ৰিভেলিডেশ্যন আহিছেনে নাই অহা সেইটো কথাটো বৰ্তমানলৈকে গম পোৱা নাই। কিন্তু কথা এটা হৈছে, যোনবিলাকৰ টোকেন নাম্বাৰ আহি গৈছে FMPSৰ বাবে সেইবিলাকৰ ৰিভেলিডেশ্যন নাই অহা। যোনবিলাকৰ টোকেন নাম্বাৰ অহা নাছিলে সেইবিলাকৰহে ৰিভেলিডেশ্যন হৈছে। এতিয়া বহুতে আগৰ কেইবছৰৰ কথা কৈ আছে যে আগৰ কেইবছৰো 19-20ত এনেকুৱা ৰিভেলিডেশ্যন আহিছিলে আৰু তাৰপিছত 2 বছৰে চেঞ্জ নহ'লে। তো আগৰ বছৰৰ লগত এই বছৰ ৰিজাল্টে নহ'ব। আমি আগৰ বছৰত এনেকুৱা হৈছিলে বুলি এই বছৰ যে হ'ব সেইটোতো কথা নাই, যে আগৰ বছৰত যেনেকুৱা কৰি আছিলে UGCয়ে এইবুলিও তেনেকুৱা কৰিব। এইবুলি কি জানি নতুনকৈ কিবা এটা UGCয়ে কৰিম বুলি ভাবিছে ষ্টুডেণ্টৰ স্বাৰ্থত, কাৰণ UGCও এটা ৰাইজৰ সংগঠন, মানে অৰ্থাৎ যোনটো চৰকাৰী ৰাজহুৱা অনুষ্ঠান বুলি কয় এইবিলাকক। তো গতিকে আগৰ বছৰৰ কথাকে লৈ পেলাই এই বছৰ মাথা মাৰি থাকিলে লাভ নহ'ব। এই বছৰ কিবা নতুন এটা হ'ব বুলি এইটো আশাতে আমি কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া যোনটো ষ্টেট নডেল অফিচাৰৰ কথা আহিলে, হয় UGCৰ যোনটো ইছানোদয় স্কলাৰশ্বিপৰ বাবে কোনো ধৰণৰ ষ্টেট নডেল অফিচাৰ নাথাকে, কিন্তু UGCৰ কাৰণে যোনবিলাক ইউনিভাৰ্চিটি আছে UGCৰ আণ্ডাৰত, প্ৰতিখন ইউনিভাৰ্চিটিয়ে UGC অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ আণ্ডাৰত আছে, তেওঁলোকৰ প্ৰতিখন ইউনিভাৰ্চিটিৰ বাবে একোজন নডেল অফিচাৰ থাকে। আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি চাওক, গুৱাহাটী ইউনিভাৰ্চিটি চাওক বা বিভিন্ন প্ৰাইভেট ইউনিভাৰ্চিটি কিছুমানো যদি চায়, আপোনালোকে প্ৰতিখন ইউনিভাৰ্চিটিৰ কাৰণে একোজন নডেল অফিচাৰ পাব। সেইটো আপুনি গুগলত যদি চাৰ্চ কৰে যে নডেল অফিচাৰ আছাম বুলি যদি মাৰি দিয়ে, তেন্তে আপোনাৰ PDF ওলাই যাব আৰু সেই PDFটোতে আপুনি এই সকলো নাম পাই যাব। তো এতিয়া মই কথাটো হ'ল কি, একেষাৰতে ক'ব নোৱাৰোঁ যে ষ্টেট নডেল অফিচাৰ মানে UGCৰ কাৰণে যোনজন ষ্টেট নডেল অফিচাৰ আছে তেওঁক এইটো কাম দিছে, নে যোনজন ইউনিভাৰ্চিটিৰ কাৰণে যোনজন নডেল অফিচাৰ থাকে তেওঁলোকো ষ্টেট UGCৰ আণ্ডাৰতে পৰে। গতিকে তেওঁলোককো এই যোনটো ভেৰিফিকেশ্যনৰ কাম আছে সেইটো দিব পাৰে, কাৰণ এই যোনকেইজন থাকে ইউনিভাৰ্চিটিকেইজনৰ নডেল অফিচাৰ, তেওঁলোকে যোনবিলাক প্ৰতিখন কলেজ, তেওঁলোকৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত অহা প্ৰতিখন কলেজ চায়। মানে এতিয়া যিকোনো কলেজ এখনেই হওক, সেইখন কোনোবা নহয় কোনোবা এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকিবই লাগিব। এতিয়া ভিক্টৰিয়া ইণ্টাৰ কলেজখন এতিয়া কোনখনৰ আণ্ডাৰত আছে সেইটো নাজানো। আৰু বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ হাতত এটা অপশ্যন আছে যে যদি একো ন্যায় নাপায় তেন্তে আপোনালোকে ন্যায়ালয়ৰ কাষ চাপিব পাৰে। ন্যায়ালয়ৰ কাষ চাপিলে অকণমান পলম হ'লেও কিবা এটা সুফল পোৱাৰ চান্স থাকে। এতিয়া বহুতে প্ৰৰোচনা কৰি আছে বিভিন্ন ধৰণে যে ইটো এইটো একোডাল নহয়, 2 বছৰ 3 বছৰ থাকিব লাগিব, পইচা নাপায়। কিন্তু তেনেকৈ যদি কাৰোবাৰ কথা শুনি পেলাই
একদম মানে হাত হাবতি বহি থকা হয় পইচা নাপাওঁ আৰু বাদ দিলোঁ আশা তেনেকৈ যদি থাকে কোনো লাভ নাই কিবা নহয় কিবা এটা গোটেইবিলাকে মিলি পেলাই কৰিলেহে কিবা এটা হ'ব বুলি মই ভাবোঁ এইটো মোৰ মাত্ৰ ব্যক্তিগত মন্তব্য আপোনালোকে কি ভাবে সেইটো কমেণ্টত উল্লেখ কৰিব বা কিবা এটা জানিব বিচাৰিলেও কমেণ্টত উল্লেখ কৰিব বহুতে এনেকুৱা দিশত আপোনালোকক প্ৰৰোচনা কৰিব বা কৰি থাকিব বিভিন্ন ধৰণে গতিকে আমি প্ৰৰোচনাৰ মাজৰ পৰা আগবাঢ়ি গৈ পেলাই কিবা এটা কৰিব লাগিব সেইটোহে আমাৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ চাওক প্ৰতিটো দিশৰে আমি ইতিবাচকটো লৈ পেলাই সদায় আগবাঢ়িব লাগে UGC হয় কাম কৰিব পাৰে কিজানি নাম আহে কাৰণ যিবিলাকৰ এতিয়া ৰিভেলিডেশ্যন ষ্টেটাছ আহি আছে বা যিবিলাকৰ নাম অহাবিলাকৰ ৰিভেলিডেশ্যন ষ্টেটাছ আছে যদি ফেক হয় সেইবিলাকৰ নাম কাট যাব আৰু নতুন নাম নিশ্চয় এড হ'ব কাৰণ 10,000 ষ্টুডেণ্টক নিদিয়াকৈ থাকিব নোৱাৰে মানে প্ৰতিটো বছৰ 10,000 ষ্টুডেণ্টক দিবই লাগিব সেইটো UGC মানে কম্পালচৰি ৰুল হয় এতিয়া নতুন লিষ্টৰ ক্ষেত্ৰত আশা কৰিছোঁ যাতে অতি সোনকালে ভাল খবৰ আহে যাতে নতুন লিষ্টত যোনবিলাক দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকৰ নামটো আহে আৰু তেওঁলোকে কিবা এটা মানে সকাহ পায় এডুকেশ্যন দিশত লগতে আৰু কিবা যদি নতুন আপডেট আহে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম নতুন ভিডিঅ'ত তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি কিবা থাকি গ'ল তেন্তে কমেণ্ট কৰিব আৰু যদি মোৰ কিবা ভুল হৈছে তেন্তে আপোনালোকক শুধৰাই দিবলৈ অনুৰোধ জনালোঁ বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ